নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱা কালাংশত আমি দন্তীয়া ঠ যোগ পাঠটো আলোচনা কৰিলোঁ। আজি আমি মূৰ্ধনীয়া ড যোগ পাঠটো আলোচনা কৰিম। মূৰ্ধনীয়া ড যোগ মূৰ্ধনীয়া ন যোগ মূৰ্ধনীয়া ড সমান মূৰ্ধনীয়া নয় দণ্ড। মূৰ্ধনীয়া নৰ লগত মূৰ্ধনীয়া ড যোগ দিয়াৰ লগত আখৰটো কি হৈ গৈছে সম্পূৰ্ণ সলনি হৈ গৈছে। মূৰ্ধনীয়া নয় দণ্ড আখৰটো সম্পূৰ্ণ সলনি হৈছে। মূৰ্ধনীয়া ন যোগ মূৰ্ধনীয়া ড সমান মূৰ্ধনীয়া নয় দণ্ড। কটাকাৰে কা মূৰ্ধনীয়া নয় দণ্ড কাণ্ড। কধচকাৰে কু মূৰ্ধনীয়া নয় দণ্ড তাধৰ্ষৰিকাৰ ল কুন্দিল। প্ৰথম চ মূৰ্ধনীয়া নয় দণ্ড তাদৃঘৰিকাৰ চণ্ডী। পত্ৰকাৰে প্ৰ কটাকাৰে কা মূৰ্ধনীয়া নয় দণ্ড প্ৰকাণ্ড। ল মূৰ্ধনীয়া নয় দণ্ড দন্তীয়া ন লণ্ডন। কধচকাৰে কু মূৰ্ধনীয়া নয় দণ্ড কুণ্ড। প মূৰ্ধনীয়া নয় দণ্ড তাধৰ্ষৰিকাৰ দন্তীয়া ত পণ্ডিত। কটাকাৰে কা মূৰ্ধনীয়া নয় দণ্ড তাদাকাৰ ৰদ্দিঘৰিকাৰে ৰি কাণ্ডাৰী। স মূৰ্ধনীয়া নয় দণ্ড খণ্ড। মূৰ্ধনীয়া থতাকাৰে ঠা মূৰ্ধনীয়া নয় দণ্ড তাদাকাৰ ঠাণ্ডা। প ৰ তালব্যাস কধচকাৰে সু ৰতাকাৰে ৰা ম কধচকাৰে কু মূৰ্ধনীয়া নয় দণ্ড পৰশুৰাম কুণ্ড। এতিয়া তোমালোকে শব্দকেইটা আকৌ এবাৰ চাই যোৱা। কাণ্ড কুণ্ডিল চণ্ডী প্ৰকাণ্ড লণ্ডন কুণ্ড পণ্ডিত কাণ্ডাৰী খণ্ড ঠাণ্ডা পৰশুৰাম কুণ্ড। তোমালোকে শব্দকেইটা আকৌ এবাৰ চাই যোৱা। চণ্ডী হ'ল এগৰাকী দেৱীৰ নাম। প্ৰকাণ্ড হ'ল ডাঙৰ। লণ্ডন হ'ল এখন নগৰ বা চহৰৰ নাম। কাণ্ডাৰী হ'ল গুৰি ধৰোঁতা। গুৰি বঠা ধৰি নাৱৰ গতি নিয়ন্ত্ৰণ কৰা কাণ্ডাৰী। তাৰপিছত হ'ল খণ্ড হ'ল ভাগ কৰা বা ভাগ। পৰশুৰাম কুণ্ড হ'ল এখন পবিত্ৰ স্থান বা ঠাই। তোমালোকে বাক্যকেইটা চাই যোৱা। আনন্দৰাম বৰুৱা এজন পণ্ডিত আছিল। তেখেত পঢ়িবৰ বাবে লণ্ডনলৈ গৈছিল। লণ্ডন এখন প্ৰকাণ্ড নগৰ। পণ্ডিত লোকে সকলোতে সন্মান পায়। ভণ্ড লোকক কোনেও ভাল নাপায়। এণ্ডিজ এখন পৰ্বতৰ নাম। ই দক্ষিণ আমেৰিকাত অৱস্থিত। আলেকজেণ্ডাৰ মেচিডনিয়াৰ ৰজা ফিলিপৰ পুতেক আছিল। তেওঁ ভাৰত আক্ৰমণ কৰিছিল। তোমালোকে বাক্যকেইটা আকৌ এবাৰ চাই যোৱা। আনন্দৰাম বৰুৱা এজন পণ্ডিত আছিল। তোমালোকে ফটোখন দেখিছা। এইগৰাকী হ'ল আনন্দৰাম বৰুৱা। এই আনন্দৰাম বৰুৱা কি আছিল? এজন পণ্ডিত আছিল। তোমালোকৰ প্ৰশ্ন আহিব পাৰে আনন্দৰাম বৰুৱা কোন আছিল? তোমালোকে লিখিব লাগিব আনন্দৰাম বৰুৱা এজন পণ্ডিত আছিল। তেখেত পঢ়িবৰ বাবে লণ্ডনলৈ গৈছিল। তেখেত হ'ল আনন্দৰাম বৰুৱাক বুজাইছে। আনন্দৰাম বৰুৱাই পঢ়িবৰ বাবে ক'লৈ গৈছিল? লণ্ডনলৈ গৈছিল। লণ্ডন এখন প্ৰকাণ্ড নগৰ। তোমালোকৰ এইটো খালী ঠাই আহিব পাৰে। লণ্ডন এখন দেশ নগৰ। তোমালোকে লিখিব লাগিব প্ৰকাণ্ড নগৰ। পণ্ডিত লোকে সকলোতে সন্মান পায়। পণ্ডিত লোকে সকলোতে কি পায়? পণ্ডিত লোকে সকলোতে সন্মান পায়। ভণ্ড লোকক কোনেও ভাল নাপায়। ভণ্ড মানে প্ৰবঞ্চনা বা ঠগা। যোনে মানুহক ঠগায় তাক কি বুলি কয়? ভণ্ড বুলি কয়। সেই ভণ্ড লোকক কোনেও কি নাপায়? ভাল নাপায়। এণ্ডিজ এখন পৰ্বতৰ নাম। এখন পৰ্বতৰ নাম লিখা বুলি ক'লে কি লিখিব লাগিব? এণ্ডিজ এখন পৰ্বতৰ নাম।
নহ'লে খালী ঠাই আহিব পাৰে দেশ এখন পৰ্বতৰ নাম দেশৰ ঠাইত কি লিখিব লাগিব এণ্ডিজ ই দক্ষিণ আমেৰিকাত অৱস্থিত এণ্ডিজ পৰ্বত ক'ত অৱস্থিত দক্ষিণ আমেৰিকাত অৱস্থিত আলেকজেণ্ডাৰ মেচিডনিয়াৰ ৰজা ফিলিপৰ পুতেক আছিল আলেকজেণ্ডাৰ ক'ৰ ৰজা আছিল আলেকজেণ্ডাৰ মেচিডনিয়াৰ ৰজা আছিল মেচিডনিয়া ক'ত তোমালোকে জানানে মেচিডনিয়া হ'ল গ্ৰীচত এই আলেকজেণ্ডাৰ মেচিডনিয়াৰ গ্ৰীচৰ ৰজা আছিল তোমালোকে আলেকজেণ্ডাৰ মেচিডনিয়াৰ ৰজা আছিল বুলি লিখিলেই হ'ব তেওঁ কাৰ পুতেক আছিল আলেকজেণ্ডাৰ কাৰ পুতেক আছিল আলেকজেণ্ডাৰ ফিলিপৰ পুতেক আছিল তেওঁ ভাৰত আক্ৰমণ কৰিছিল কোনে ভাৰত আক্ৰমণ কৰিছিল আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল তোমালোকে শেষৰ বাক্যটো চোৱা লণ্ডন ইংলেণ্ডৰ ৰাজধানী লণ্ডন ক'ৰ ৰাজধানী লণ্ডন ইংলেণ্ডৰ ৰাজধানী তোমালোকৰ প্ৰশ্ন আহিব পাৰে দেশ ইংলেণ্ডৰ ৰাজধানী তোমালোকে তেতিয়া লিখিব লাগিব লণ্ডন ইংলেণ্ডৰ ৰাজধানী ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ